নমস্কাৰ প্ৰিয় দৰ্শক, কল্পনা কৰি লওক আপুনি এগিলাচ পানী 1 মিনিটৰ বাবে হাতত লৈ আছে। ইয়াত কোনো অসুবিধা নাই, এয়া সকলোৱে পাৰিব। কিন্তু যদি আপুনি 1 ঘণ্টাৰ বাবে লয় তেতিয়া আপোনাৰ হাতত কিছু প্ৰেছাৰ পৰিব। আকৌ যদি আপুনি সম্পূৰ্ণ এদিনৰ বাবে হাতত পানী গিলাচ লৈ থাকে তেতিয়া আপোনাৰ হাতখন অতিমাত্ৰা বিষাব আৰু হয়তো হাতখন তত নোহোৱা হৈ পৰিব। কিন্তু গিলাচটোত থকা পানীখিনিৰ ওজনটো কমি নাযাব, বৰঞ্চ যিমান দেৰিলৈকে আপুনি ইয়াক ধৰি ৰাখিব ইয়াৰ ওজন সিমানে বেছি হৈ যোৱা যেন লাগিব। ঠিক তেনেদৰে আমাৰ জীৱনত সুখ দুখ চিন্তা এইবোৰ আহিবই, এয়া নিশ্চিত। কিন্তু আপুনি হাতত পানী গিলাচ লৈ থকাৰ দৰে যদি চিন্তাবোৰ মনলৈ অনবৰতে আনি থাকে তেনেহলে আপোনাৰ জীৱনত বহুখিনি বেয়া প্ৰভাৱ পেলাব পাৰে। সেয়েহে বিশেষ চিন্তা নকৰি জীৱনটো হাঁহি ধেমালিৰে অতিবাহিত কৰিবলৈ চেষ্টা কৰক আৰু সুস্থ থাকক, সুখী থাকক। ধন্যবাদ।